যে আমার যোৱাৰ একটা ব্যৱস্থা কৰি দিয়ে। কিমান দিন ধৰি ইয়াত আছিল? 15 বছৰ। ভোট কৰিছে? ভোট আমাৰ হেৰি ওদালগুৰি ডিষ্ট্ৰিক্ট। ভোট দিব তাত যায়? ভোট তাত দিওঁ। তাৰপৰা আহি গ'ল তো ইয়ালৈ কিয়? ইয়ালৈকে তাত আমাৰ মাটি সম্পত্তি একো নাই। এইটো কাৰণে ইয়াত আহিছোঁ, আহি কিনে কাৰো মাথাত কুকুৰ দিয়া নাই বা কাৰো মাটি দখল কৰি লোৱা নাই। নিজৰ সম্পত্তি নিজে বিনিয়োগ কৰি কিনে খাই আছোঁ। ইয়াত আহি কিনে এনেকৈ হৈ গৈছে আৰু কি কৰিম। মাটি কাৰোবাৰ পৰা কিনিছিল নিজে আপোনালোকে? কিনিছোঁ। কিনা মাটি হয়, দখল কৰা নহয়, কিনা মাটি হয়। আমাৰতো ইমান সাংঘাতিক নহয়, হেৰি সম্পত্তি নাই যে আনবাৰ ক'ত যায় কিনে মেটি পাত্তা মাটি লৈ কিনে এতিয়া মেটি পাত্তা মাটি 10 লাখ 8 লাখ টকা হৈ গৈছে। আমাৰ ওচৰত নাই টকা 1 টকাও। আমি ক'ৰ পৰা কিনিম? কিনিলে পদ্মা হাজৰিকা কিনিব পাৰে, তাত পইচা আছে, বহুত কিছু আছে, সেয়া কিনিব পাৰিব। আমাৰতো কিনিবলৈ নাই। আমি এতিয়া ক'ত যাম? সি যদি কয় যে লণ্ডনত এইখিনি কিনিব কিনিব পাৰে, মইতো নোৱাৰোঁ। মই কেনেকৈ যাম? আমি পৰিয়াল খুৱাই কিনে 2-4 টকা কমাই কৰি কিনে আমাৰ পৰিয়ালখিনি চলাই থাকোঁ। এতিয়া এনেকৈ আহি গ'ল, আহি কিনে ভাঙি দিলে। এতিয়া আমি ক'ত যাম, কি কৰিম, একো নাজানো। এতিয়া আমাৰ এম এল এ কৈছোঁ যে কি করবে না তখন? আপনাকে এনে যাই ঘরবাড়ি ভাঙি দিলে আমি বহুত কষ্ট করে করেছিলাম বাবার জন্য বিধবা করে অলপ মাটি কিনে বাড়ি ঘর বানাই দিলে আপনাকে এনেকে ভাঙি দিলে কি তুষ বলা 15 বছর হয়ে গেছে আমাকে একদিন ফোন করলো যে ভুট্টা আমার গ্যাস কাটিয়ে আমি ঘর উঠিয়ে লোকাল করি আপনাকে এনেকে আনতেন করে এই ভাঙি দিলে আমি তো না জানো পঞ্চদাম আপনাকে খবর লাগিয়েছিল ভুট্টু তারপরে কাটিয়ে কাটিয়ে নেবো ভাইলো কেনেকে ভাগিলে লজলে পচাই কিনা তাই করব আমার ভুল কাটি বলে সময় দিয়া না শান্তি দিয়া না আমার দেশ পুরা জানি পুরো মানুষ ইয়াত থাকো দেশ পুরা ইয়াত লোক বিমান দূর আমাদের প্রবল হয়েছিল বাংলাদেশি বাংলাদেশি নয় না আমি তো অগমন মানুষ অগমন তো ভুল আছে এমনকি একদিন যদি জনালাম বলে তারপরে ভুটি আর লোক লই নেব এমনকি এনেকে আই কিনে ভাঙি দিয়ে দিলে আমি তো লজলে কোচ যান কখন কোচ যাই কিনে একটা রাতে জাগি মানে আমার জায়গাটা কি হোক আমার এটি অনুমতি আর এটি না লাগে আমি কোচ জানিছে এই লজলি ওর লজলে কোচ দিয়ে না আমার লোক মনে নাই দাদা আমি আপনাকে এনেকুৱা কাম কেনেকৈ কৰিলে মই ভাৰত চৰকাৰক এটা কথাই অনুৰোধ জনাব বিচাৰিছোঁ আমি ইয়াত আহিছোঁ আজি 10-15 বছৰ হৈ গৈছে ইমান দিনত মোক এনেকৈ একো কোৱা নাই কিছুদিন আগত নোটিছ জাৰি কৰিছে এনেকুৱা লিখিছে যে এইবিলাক মানুহ বিদেশী বাংলাদেশী অবৈধভাৱে ইয়াত মাটি বেদখল কৰি ইয়াত বসবাস কৰি আছে কিন্তু আগত এটা নিউজত মই কৈছিলোঁ কিন্তু আমাক যেটো নোটিছ দিছিল আমি ইয়াত মাটি বেদখলভাৱে অহা নাই মাটি বেদখলভাৱে মাটি বসবাস কৰা নাই আমি খুন পচিনাৰ ত্যাগৰ বিনিময় টকাৰ বিনিময় মাটি ইয়াত কিনি লৈছোঁ আৰু আমাৰ মাটি কিনাৰ দলিলখনত চৰকাৰী কৰ্মচাৰীৰ চাইন আছে বিডিবিৰ হাতৰ কাগজ আছে গাবৰৰ কাগজ আছে মণ্ডলৰ কাগজ আছে যদি এইটো মাটি চৰকাৰী হয় তেনেহ'লে আগতে আমাৰ হাতত কিয় বিক্ৰী কৰিছে বিজেপিৰ মানুহে বিভিন্ন জায়গাৰ পৰা আমাক আনি পেলাই এতিয়া ঘৰ বাৰী ভাঙি টকাটো সিহঁতে ল'লে এটি কি ভাৰতৰ সংবিধান নাকি এইটো বিজেপিৰ কোনো কানুন নাকি যদি চৰকাৰী মাটি হয় তেনেহ'লে ভাঙিব লাগিব গোটা যিমান এই ঘৰ আছে গোটেইটো ভাঙিব লাগিছিল মাজে মাজে এটা ৰৈ পেলাই বাকীটো কিয় ভাঙিছে আমি কি অসমৰ নাই নাকি আমি ইয়াৰ বুডাৰ আমি অসমৰ মানুহ পাক্কা হিন্দুস্তানী মানুহ আমি এইটো কিহৰ ষড়যন্ত্ৰ আমি ভোট নগাঁও দিওঁ আৰু আমাৰ এই সমষ্টিৰ বিধায়কৰ ওচৰত কেতিয়া 2-3 গৈছিলোঁ যে আমাৰ ভোটটো কিবা কাৰণে তাৰ পৰা কাটি ট্ৰান্সফাৰ কৰি ইয়াত লগাই দিয়া হৈছে 12 বছৰমান হৈছে আমিতো ভোট দিওঁ নগাঁও আমিতো বাহিৰৰ মানুহ নহয় আৰু এইটো মাটিটো আমি বেদখল কৰি লোৱা নাই
আৰু ইয়াৰ বিজেপিৰ মানুহে আমাৰ হাতত মাটিটো বিক্ৰী কৰিছে। আৰু যদি এইটো চৰকাৰী মাটি হয় আগতে ক'ব লাগিছিল এইটো চৰকাৰী মাটি বেচাখিনি নহ'ব। আমি যেতিয়া কিনিছোঁ সিহঁতে একো কোৱা নাই। গাবৰাৰ হাতৰ কাগজ আছে, বিডিঅ'ৰ কাগজ আছে, মণ্ডলৰ কাগজ আছে, খাজনা ৰচিদ আছে। কিয় দিলে আগতে এনেকুৱা? এইটো আগত দিব নালাগিছিল। এতিয়া দি পেলাই এতিয়া আমাৰ টকা পইচা যিমান আছে সেইবোৰ ছিঙি পেলাই এতিয়া ঘৰ ভাঙি দিলে। এইটো ভাৰতৰ সংবিধান নে কি? আগতে আমি সৰু থাকোঁতে আমাৰ ঘৰ আছিলে বিহাগাঁও, 5 মাইল বিহাগাঁৱত আছিলে। এতিয়া বিহাগাঁও, কুৰকানী, নপাম, আলিভাংগা এইবিলাক ঝামধাৰা এইবিলাক চব নদীয়ে লৈ গ'ল। আমাৰ মাটি বাৰী চব নদীয়ে লৈ গ'ল। এতিয়া আমি ইয়াত আহি 20 বছৰ ওপৰত হ'ল ইয়াত বহা। আজি আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়া আহি আমাৰ মোৰ ঘৰ বাৰী একো চব ভাঙি দিলে। আগতে মোক ক'ব লাগিছিলে যে ইয়াৰ ৰাংগাপাৰাৰ মানুহ থাকিব নোৱাৰে, তেজপুৰৰ মানুহ থাকিব নোৱাৰে, অকল আমাৰ চিলাবন্ধাৰ মানুহে থাকিব। তেনেকৈ হিচাপত এটা ৱালিং দিব লাগিছিলে, কিন্তু একোৱেই নিদিলে। আৰু তাৰ পৰা আমি ৰাংগাপাৰাৰ পৰা ইয়াত আহি ইয়াৰ পৰানো বিহাগাঁও কিমান দূৰ? আগত নদী আছিলে জামুগুৰিত, এতিয়া নদী সোমাই গ'ল আমাৰ 5 মাইলত। আমাৰ চব আটাইকেইটা মাটি বাৰী যি আছিল চব লৈ গ'ল নদীয়ে। এতিয়া আমি এইফালে আহিছোঁ, ইয়াৰ আমাৰ BDB দীঘলীৰ কালামদা তেওঁ লগত থাকি ইয়াত মাটি সমবায় কৰিলে, চিট কৰিলে, ভাগ কৰিলে, আকৌ নতুনকৈ বেচা কিনা কৰিলে। আমি কিনি ল'লোঁ। এতিয়া আকৌ আমাৰ কিনা মাটি সিহঁতে ভাঙি চিঙি কিয় লৈ যায়? আমাৰ যিখিনি চৰকাৰী মাটি বেআইনীভাৱে বেদখল কৰিছে। এই অঞ্চলটোৰ নাম দীঘলী চাপৰি। ইয়াতে প্ৰায় 100টা পৰিয়াল আছে। সেই 100টা পৰিয়ালে আইন বহিৰ্ভূতভাৱে বেদখল কৰিছে। গতিকে চৰকাৰৰ বেদখলকাৰীক আমি উচ্ছেদ কৰিব লাগে আৰু চৰকাৰী মাটি আমি সংৰক্ষণ কৰিব লাগে। সেই উদ্দেশ্যে আমি আজি ইয়াত সমবেত হৈছোঁ। গতিকে আমি নীতি নিয়ম আৰু শৃংখলা বজাই ৰাখি আজি এডিকশ্যনৰ কাম, উচ্ছেদৰ কাম নিৰ্ধাৰিত সময়ত শেষ কৰিব লাগিব। আৰু সকলোকে মই নীতি নিয়ম আৰু শৃংখলা বজাই ৰাখি এই বেদখলৰ কামত সকলোকে সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। থেংক ইউ। ছাৰে বহুত ধুনীয়াকৈ কথাখিনি কৈছে। আপোনালোকে ছাৰৰ কথাখিনি শুনিছে। মই পষ্টৰ মানুহখিনিকে 2-1 কথা কৈছোঁ। আমি যোৱাকালি ব্ৰিফিং হোৱাখিনি গম পাইছে। ইয়াতে চাওক, এইখিনি মানুহ তেওঁলোক ইয়াৰ চিটিজেন নহয়, বেলেগৰ হয়। এইখিনি লোকেল জেগাৰ নহয়, 2-1 বেলেগৰ হয়। ত' তেওঁলোকৰ লগত অভদ্ৰামি কোনো নকৰিব। যেতিয়া আপোনালোকে ভাঙিবলৈ যাব ভদ্ৰভাৱে কথা পাতিব। আৰু নেক্সট হৈছে যোনখিনি লাঠি পাৰ্টি আছে, লাঠি পাৰ্টি আগত থাকিব, কেনচিল পাৰ্টি আগত থাকিব। তাৰপিছত বাকীখিনি মানুহ থাকিব। গম পাইছে? কেনচিল পাৰ্টি হাত দাঙকচোন, কিমান আছে কেনচিল পাৰ্টি? শিল পাৰ্টি হাত দাঙকচোন, কিমান আছে? আছে, অ'কে। যোন যাৰ হাতত আছে তেওঁলোক ফ্ৰণ্ট লাইনত থাকিব। অ'কে। আৰু মোৰ অথৰিটি বা মোৰ পাৰ্মিশ্যন নোহোৱাকে, ADC ছাৰৰ পাৰ্মিশ্যন নোহোৱাকে কোনো মানুহে ইয়াতে কোনো একশ্যন নল'ব। গম পাইছে নহয়? সুধি পেলাইহে একশ্যন হ'ব। যি একশ্যন হ'ব আপোনালোকে লগত থাকিব। JCB আছে, বেলেগ মানুহ আছে, তেওঁলোকে ঘৰ ভাঙি যাব, আপোনালোকে লগত থাকিব ফৰ চিকিউৰিটি পাৰ্পজ। অ'কে? কিবা ডাউট? কাৰোবাৰ কিবা সুধিব লগা আছে? एवरीथिंग ओके? आपको कुछ पूछना है? सब कुछ क्लियर है ना? कल आप ब्रीफिंग में थे, क्लियर है, उसमें कुछ डाउट नहीं है अभी? अभी जस्ट हम लोग एक एक करके घर तोड़ के जाएंगे। 99 या 100 घर है इस एरिया में, 100 घर हम लोग तोड़ेंगे, एक एक करके तोड़ के जाएंगे। ठीक है? तो प्रोसीड करें। ओके, थैंक यू।